সংগঠনে মাইকৰ আগত যাই কিনে ভম 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 ফক 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 ফক। বৰ্তমান অসম মেঘালয়ৰ যি পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিখিনিৰ ওপৰত ভিক্টৰ দাসে কি ক'লে সেই কথাখিনি আপোনালোকে শুনক। কিন্তু এটা কথা সঁচা, যেতিয়া আমাৰ অসমত কিবা এটা হৈ থাকে নহয়, সেই বস্তুটো ডাইভাৰ্ট কৰিবৰ বাবে আন এটা বস্তু উলিয়াই দিয়া হয়। আপোনালোকে এইটো মন কৰে নকৰে নাজানো, কিন্তু মই সেইটো ভাবোঁ। আৰু যিহেতু এতিয়া বানপানীৰ কথা চলি আছে, কাজিৰঙাৰ কথা চলি আছে, সেয়ে আকৌ নতুন এটা সমস্যা আহি গ'ল অসম মেঘালয় ঘূৰাই লৈ যায় অসম মেঘালয় কৰি পেলালে। আজি আমাৰ ল'ৰা ছোৱালীয়ে তাতে শ্বিলঙত কাম কৰি আছে। আমাৰ যদি ল'ৰা ছোৱালী কোনোবা এটাক মাৰি পেলাই তেতিয়া কোন দায়ী হ'ব? অসম গভৰ্ণমেণ্টে তেতিয়া ৰেছপনচিবিলিটি ল'ব নেকি? যদি কোনোবা এটা ল'ৰা বা ছোৱালী তাতে মাৰি পেলাই জুবিন দেশত জুবিনেই ন্যায় নাপায়, তেনেহ'লে আমাৰ দৰে সৰু সুৰা মানুহে ক'ত ন্যায় পাব? বানপানীৰ ইছ্যুটো গুচাবৰ কাৰণে অসম মেঘালয় ইছ্যু আহিছে। জুবিন গাৰ্গৰ ইছ্যুটো গুচাবৰ কাৰণে এইবিলাক অসম মেঘালয় ইছ্যু চলি আছে। মানুহে এই কথাখিনি বুজি পোৱা উচিত, সচেতন নাগৰিকে এই কথাখিনি বুজি পোৱা উচিত, আৰু সচেতন নাগৰিকে এই বস্তুখিনি শ্বেয়াৰ কৰিব লাগে, যাতে মানুহে গম পায়, যাতে সদনত মানুহে গম পায়, যাতে মন্ত্ৰী এম এল এ বিলাকে দিয়া ভুৱা যিবিলাক আমাৰ ভুৱা প্ৰতিশ্ৰুতিবোৰ যাতে তেওঁলোকে গম পায়। আজি খং উঠিলেও আমি একো কৰিব নোৱাৰো, আমাৰ বাক স্বাধীনতা ৰোধ কৰা হৈছে। আজি আমি মাত মাতিব নোৱাৰা হৈছো, আমাক জেলত ভৰাই থৈ দিয়া হৈছে। কিন্তু কিয়? আজি কাজিৰঙাৰ বাফাৰ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰিবলৈ লৈছে। মানুহবিলাকে কিয় নিমাত হৈ বহি আছে? মানুহবিলাক কিয় নিমাত হৈ বহি আছে? নে মানুহবিলাকৰ একো হেৰিয়ে নাই? আজি অসমত ড্ৰাগছ ইজিলি এভেইলেবল হৈ গৈছে। কাজিৰঙা ইছ্যু, কাজিৰঙাটো কি ডাইভাৰ্চন? কাজিৰঙাৰ ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে অসম আৰু মেঘালয়ৰ মাজত কাজিয়া লগাই দিছে। কেব চালকবিলাকৰ মাজত কাজিয়া চলাই দিছে। কাজিৰঙাৰ বাফাৰ জোনটো চেঞ্জ কৰিবৰ কাৰণে এইবিলাক কৰিছে। আৰু ইয়াতে কিছুমান এজেণ্ট লগাই দিয়ে। মই বুজাই আছো, মই যিহেতুকে বহুত এইবিলাকৰ মাজত সোমাই গৈছো, আপোনালোকে গম পায়। ইয়াতে কিছুমান এজেণ্ট লগাই দিয়ে, যেনেকে কিছুমান কি ধদুৱা সংগঠন, দালালবাজি সংগঠন কিছুমান লগাই দিয়ে। সেই দালালবাজি সংগঠনে মাইকৰ আগত যাই কিনে ভম 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 ফক 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 ফক